হেল্ল' ফ্ৰেণ্ডছ, মই দীপাংকৰ আৰু আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল দ্য ভিলেজ লাইফষ্টাইল। বৰ্তমান আছোঁ নগাঁৱত আৰু এইটো অল আছাম চাইকেল ৰাইড কৰি থাকোঁতে ভিডিঅ'টো বনোৱা। আৰু আজি আপোনালোকক দেখাম এটা বেলেগ ধৰণৰ কিছুমান উদ্ভুত ধৰণৰ আৰ্ট, যিটো আৰ্ট নেকি বনোৱা হৈছে কিছুমান পেলনীয়া সামগ্ৰীৰে বনোৱা। আৰু এই আৰ্টটো বনাইছে আমাৰ জ্যোতিকা বাইদেউ। আৰু বৰ্তমান আছোঁ সিহঁতৰ ঘৰতে। আৰু ইয়াৰ পিছত ক'ত যাম আৰু সেইটো দেখা নাপাব এইটো ভিডিঅ'ত জাষ্ট দেখা হ'ব আৰ্টবিলাক। আৰু এইফালে চাওক নাজাৰা কি ধুনীয়া লাগি আছে খেতি পথাৰ। আৰু এতিয়া গৈছোঁ ভিতৰত আৰু কেনেকুৱা ধৰণৰ কি আৰ্ট বনাইছে চব দেখা হ'ব এইটো ভিডিঅ'ত জাষ্ট আৰ্টৰ ওপৰতে এতিয়া দেখা হ'ব। গৈ আছোঁ ঘৰলৈ। আৰু এয়াই হৈছে সেইজনী বাইদেউ, যিজনী বাইদেউ নেকি বেলেগ ধৰণৰ একদম কি ক'ম আৰ্ট বনাইছে। অলপ পিছত দেখাই আছোঁ, আগত দেখাই লওক। বাইদেৱে ৰুটি খাই আছে, খাই লওক ধুনীয়াকৈ। তাৰপিছত বুজাই দিব কেনেকুৱা ধৰণৰ কি বনাইছে বনা নাই সকলোখিনি দেখা হ'ব। যিহেতু সময়ৰ অভাৱ সেইকাৰণে খাই এইফালে কথাবিলাক কৈ থাকিব। এইটো যিটো বনাইছে এইটো দেখিছে না, এইটো গছৰ দৰে নহয়, গছে এইটো কিহৰ বনাইছে বাইদেউ? থাৰ্মোকল তলটো, ওপৰটো থাৰ্মোকল আৰু তলত যিটো দিয়া হৈছে সেইটো তোমাৰ ডাঠ কাগজ দি পেলাই কালাৰ কৰি দিছো। পাতবোৰ সৰালে অলপমান, তথাপি এইবিলাক চিডি কেছেট নেকি? নহয়, চিডি কেছেট আছে আৰু এইবিলাক হেৰি মেছৰ কাঠি। চিডি কেছেটৰ বহুত কাম কৰি থোৱা আছে। এইটো মেছ, এইটো হৈছে চিডি কেছেট। তাৰ মাজত এইবিলাক কি আছে? মেছ কাঠি কালাৰ দি দিছে। আকৌ হেৰি আৰু এইফালে বাইদেউ খাই আছে ৰুটি। আৰু মই এতিয়া কিছুমান বস্তু দেখাই আছোঁ আপোনালোকক। বাইদেউ খাই থাকক। আৰু এয়া চাওক, এইবোৰ হৈছে প্লাষ্টিকৰ টেমাৰ মুখুৰা। এইবিলাকে চাওক কি ধুনীয়াকৈ বনাই দিছে। আৰু এইবিলাক য়োগাৰ না? এইটো চাওক, কোনটো কৰিব পাৰে আপোনালোকে কমেণ্ট কৰি জনাব, যিটো পাৰে। বেলেগ ধৰণৰ য়োগা চাওক। আৰু এইটো দেখিছে, এইটো ফুলৰ দানি নিচিনাকৈ বনাই দিছে। এইটো হৈছে কি কাপ আছিল? মটকা কাপ না, মাটিৰ কাপ। এইটো পেলনীয়া। তাৰপিছত এইটো হৈছে এই যি কণী থাকে, কণীৰ যিটো কি বুলি কয়, এই কাৰ্টুন কণী থোৱা যিটো কি বুলি ডিমাটো য'ত থৈ দিয়ে এই কাৰ্টুনটোৰ এইটো যিটো আমি মহ খেদো যে পুৰা দি সেইটো মহ খেদা যায় যে, মহ খেদি জুইটো লগাই দি যে মহ খেদা যায়, সেই বস্তুটো এইটো বনাই দিছে একদম ফুল। আৰু সেইটো বস্তুৱে এইটো কাৰ্টুন এইফালে চালে ধৰিব পাৰিব। এইটো দেখিছে ডিমা থোৱা কিবাটো, এইটো উল্টা ফালে চাওক পুৰা একদম এইবিলাক তাৰ ইটোৰে এইবিলাক বনাইছে ফুল মাজত দিয়াবিলাক এনেকৈ। আৰু এইটো হৈছে কি ঢাকনা নেকি? এইটো তাতে এইটো বনাই দিছে চাওঁ না। আৰু এইটো হৈছে জাপি। এই জাপিটো কিহৰ বনাইছে বাইদেউ? ঢাকনি কেনেকুৱা? টেমাৰ এনেকুৱা ঢাকনিৰে বনোৱা এইটো জাপি। চাওক কি ধুনীয়া। আৰু এইটো ঢোল। এই ঢোলটো কিহৰ? এইটো টেমা নেকি? এইটো এই চাওক ঢোলটো কি ধুনীয়া লাগিছে, একদম কিউট। আৰু এইজনী তাৰ কাষতে আছে নাচনী। এইটো কিহৰ বনাইছে বাইদেউ? ভাঙি চিঙি যোৱা টেবুলৰ এইটো চাওক, এইটো ফুটাফুটি হৈ আছে। তাতে বনাই দিছে একদম নাচনী, ধুনীয়া নাচনীজনী। আৰু এইটো হৈছে এইটো ঢাকনা। এনেকৈ চালে একো নাই ইয়াতে, কিন্তু এইফালে চাওক কি ধুনীয়া লাগে। আৰু এতিয়া গৈছোঁ আচল ভাণ্ডাৰটোলৈ, য'ত নেকি আছে পুৰা একদম গোটেইখিনি বস্তু দেখা পাব। গৈ আছোঁ তাতে। এইফালে এই ৰুমটো য'ত আছে নেকি একদম পুৰা চাৰিওফালে আৰ্টেৰে ভৰি আছে। চাওক না, এটাকৈ দেখি আছোঁ কোনটো বস্তু কেনেকৈ ধৰণৰ কি বনাইছে বনা নাই গম পাই যাব। প্ৰথমতে মোকে চাই লওক। এইটো হৈছোঁ মই, আৰু মই এনেকৈ বনি আছোঁ বৰ্তমান। তাৰপিছত দেখি আছোঁ এটাকৈ। প্ৰথমতে কাক চাম ইয়াৰ পৰাই আৰম্ভ কৰিছোঁ। এইটো চাওক, এইটো আইনা নেকি? আইনা। এয়া চাওক আইনাতে বনাই দিছে। এইটো পেলনীয়া আইনা, এইটো দাপোন বুলি কয়, তাতে বনাই দিছে। এইটো আইনাটো নাই বৰ্তমান। চাওক কি ধুনীয়া ছোৱালী, ইয়াতে বনাই দিছে। এইটো বা কিটো নাজানো, কিন্তু তাৰপিছত এইটো ঢাকনা কিবা ঘৰৰ। এয়া চাওক, এইটো চাওক, এইফালে চাওক আৰু এইফালে চাওক কি দেখিছে। হৰ হৰ মহাদেৱ।
এইটো কিহৰ কাৰণে কৈ দিয়ক এই কেনভাছৰ বনাইছে কাপোৰ এনেকুৱা কেনভাছ মানে চবতকৈ স্পেচিয়েল কিবা আছে নেকি ইয়াতে বাইদেউৰ কিবা স্পেচিয়েল আছে নেকি মানে গোটেই আৰ্টবিলাকৰ ভিতৰত নহয় মানে এনেই কৰি ভালেই পাওঁ আৰু কিনো স্পেচিয়েল বুলি ক'ব নহয় তেনেকুৱা মানে এটা কিবা আৰ্ট আছে নেকি যিটো নেকি আপুনি একদম মানে আপোনাৰ ভিতৰত মানে স্পেচিয়েল তেনেকুৱা কিবা চব না গোটেইবিলাকে ভাল লাগে গোটেইবিলাকে স্পেচিয়েল নেকি এইখন আৰ্ট মোৰ ভাল লাগে ইটো ৰুম অলপ পিছত চাই আছোঁ তাৰপিছত আগতে এইটো চাওক কিমান ডাঙৰ আৰ্টখন মোৰ ভাল লাগে নিজে ভাল লাগে এইটো কিমান দিন লাগিছে বনাওঁতে এইটো লাগিছে এসপ্তাহমান এসপ্তাহ এইটো কিহৰ বাইদেউ এইটো পেলনীয়া এটা মানে লাইট বেয়া হৈছিলে লাইট লাইটটো বেয়া হওঁতে আকৌ লাইটেই বনালোঁ তাতে মানে মানুহে তাত জ্বলাই দিছিলে এবাৰ মই হেৰিয়াত দেখুৱাই দীপান্তিটোত দেখুৱাইছিলোঁ কেনেকৈ লাইট জ্বলাই দিছিলে আৰু এইবিলাক হৈছে খুঁটি ঘৰত এইটো বাঁহৰ চুঙা হয় না আৰু এইবিলাক লাওৰ চব গুটিবিলাক এইটো এইবিলাক এইবিলাক ক্লে দি পেলাই বনাইছে হা, হা। মাটি ক্লে এইবিলাক বনোৱা দেখুওৱা আছে ভিডিঅ' মাটি দি বনোৱা আছে এইটো এইটো বেল বেল বেলটোকে কি বনাই দিছে চাওঁ না আৰু এটা বস্তু আছিল কোনটো আছিল তামোলৰ কোনটো ক'ত গ'ল এইটো এইটো কিন্তু মোৰ কাৰণে স্পেচিয়েল দেই এইটো তামোলৰ যিটো মানে মাথাটো থাকে আগফালটো সেইটোৰে বনাইছে এইটো চাওক ধুনীয়া এটা একদম ফুলদানি মজা লাগিছে মানে চাৰিওফালে আছে না কোনটো চাম কোনটো নাচাম তেনেকুৱা লাগিছে মোৰ কোনটো দেখাম আপোনালোকক ইমানবিলাক বস্তু এইটো চাওক অ' ইয়াতেতো ভৰি আছে একদম এইটো পেলনীয়া ভাঙা টৰ্চ টৰ্চ লাইট ইয়াত বাপৰে কণী বাপ। এইবিলাক কণী এইটো কোন দি চাওক টৰ্চ লাইট আৰু এটা বস্তু দেখাইছোঁ ৰ আপোনালোকক এইটো বস্তু নেকি বৰ্তমান নাই এইটো চাওক লেম্পটো কিছুমানৰ ঘৰত আছে বাট কিন্তু ইউজ নকৰে বৰ্তমান এই চাওক লেম্পটো কি বনাই দিছে কিন্তু কিবা লেম্প যেন লাগিব নে কি ধুনীয়াকৈ বনাই দিছে আৰু এয়া হৈছে ঔষধৰ বটল আৰু এই বটলটোকে কি বনাইছে এইটো চাওক মানে যি মন যায় তাকে বনাই দিয়ে এইটো যেনেকৈ হক খাই বস্তুটো তেনেকৈ হক মানে হক খুৱাই দিয়ে আৰু এইবিলাক বহুত কিবা কিবি আছে ইমানবিলাকতো ওলোৱা সম্ভৱ নহয় আৰু বহুত বেছি দীঘল হৈ যাব ভিডিঅ'টো আৰু যিটো হাঁহ দেখি আছে না এইটো হাঁহ নহয় এইটো নাৰিকল হয় নাৰিকল এইটো এটা আমি যে খাওঁ যে নাৰিকলে বনাইছে আমি এইটো যে হাঁহ খাওঁ হেৰি আইচক্ৰীমৰ এইটো এই টেমাটো বাতিটো অঁ আৰু ইয়াতে এইটো আইচক্ৰীমৰ বাতিটো মাটি চৰাই। চৰাই এটা বনাই সজাই থৈছে আৰু এই বস্তুটো মই বিচাৰি আছিলোঁ হাতী এইটো হাতী হাতী ভিতৰত এটাত আছে জংঘল তাত দেখিছা নেকি হাতী এই গড়টো কাজিৰঙাৰ গড় ইমান ঠিক হোৱা নাই তাত আছে দেখিছা মানে এয়া বহুত মাছ ধুনীয়া হৈছে এই মাটিৰ মাছ চব গড় এইটো মানে ইয়াত ফ্লাৱাৰ পট হ'ব কাজিৰঙাততো গড় দেখাই নাপালোঁ কৰি আছোঁ ইমান এই মোৰ অৰণ্যখনত আৰু এই পিকচাৰখন বহুত বেছি ধুনীয়া লাগছে এইটো আৰু স্পেচিয়েল বুলি ক'বলৈ মানে চববিলাক একদম সকলোবিলাকে স্পেচিয়েল এতিয়া চাওক না এইটো কি ধুনীয়া লাগিছে এইটো চাওক কি ধুনীয়াকৈ চাই আছে ছোৱালীজনী কোন এইজনী এনে আঁকিছিলোঁ। ধুনীয়া লাগিছে এইখন কলিকতা এক্সিবিশ্যন দিছিল এইটো এমাহ দুমাহ আৰু এইখন যিখন ফটো বনাইছে এইখনে বোলে হাইয়েষ্ট মানে সময় লৈছে নেকি বাইদেউ চবতকৈ মানে টাইম লৈছে যদি এইখন ফটো আৰু এইখন ফটো চালে এনে চিম্পুল ফটোখন এইটো যোনে বনাই না সেয়েহে গম কাম পায় আছে ইয়াতে এইবিলাক কাম কৰোঁ এইবিলাকতো মোৰ দ্বাৰাতো নহ'ব এইবিলাক এনেকুৱা ধৈৰ্যটো নাইয়ে চাওক না এই চব ভিডিঅ' দিয়া আছে এইবিলাক এইখন এক্সেপ্টেটৰ ধুনীয়া লাগিছে এইটো কিটো এক্সেপ্টেটৰ ফুলদানি এই ফুলবিলাক প্লেট এক্সেপ্টেটৰ আৰু এইটো এই দেখিছোঁ মোৰ ভিডিঅ' তাতে আৰু এইটো হৈছে মানে এই যি ফাৰ্মৰ যিখন যে সৰু যে বাঁহৰ যে ঘেৰটো যে আনে মুৰ্গী মুৰ্গী পোৱালি আমাৰ ফাৰ্ম মানে আছিল যে সেই মুৰ্গী ব্ৰইলাৰ মুৰ্গী পোৱালি যে আনে, আনে। সেই ফাৰ্মৰ সেইখন সেই বাঁহৰ ঢাকনাটো। ঢাকনাখন, তাতে লেম্প তাতে দি কি পেলাই বনাই দিছে চাওক না একদম পুৰা একদম চিনাৰী জংঘল বনাই দিছে এই ধুনীয়া লাগিছে আৰু এইফালেতো আছে বহুতবিলাক মানে দেখাই শেষ কৰিব নোৱাৰিম মই ইমানবিলাক বস্তু আছে এয়া চাওক বাঘে ভালুকে হাতী ঘোঁৰা এ টু জেড সকলো আছে আৰু এইখন বস্তু চাওক এইখন হৈছে ভাত খোৱা প্লেট এই প্লেটখনতে বনাইছে কি চাওক এয়া চাওক কি ধুনীয়া ছোৱালী লগতে কি গীটাৰো আছে নেকি এই যে চাওক ধুনীয়া এখন
প্লেট এই প্লেটতে বনাইছে কি ধুনীয়া ছবি এয়াই হৈছে যাদু আৰু এয়া হৈছে ঠুকুনা না ঠকুনা 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 বুলি কওঁ আপোনালোকে কি কয় নাজানো যে তামোল গছৰ যিটো পাতটোৰ ওলায় সেইটো হৈছে ঠুকুনা আৰু ইয়াত ঠুকুনাৰে কি বনাই দিছে চাওঁ না আৰু এইখন হৈছে প্লেট চাওক ডালা এইটো ডালা এইখন প্লেট নিচিনা প্লেট নহয় ঢাকনি আৰু কি আছে আৰু এইখন হৈছে জাহাজ চাওক পুৰা একদম পানীৰ ওপৰত উঠি আছে কিন্তু বৰ্তমান ছবিত আছে সিহঁত হেল্ল' কি খবৰ এইটো চাওক কি বেকাকে চাই আছে মোকে চাই আছে না কাক চাই আছে তুমি আৰু এইটো হৈছে এটা বেলেগ ধৰণৰ বস্তু যিটো মানে কি বুলি কয় গিফ্ট দিওঁ না আমি এই গিফ্ট দিয়াৰ চ'লাৰ এইটো না চাৰ্টাৰ চাৰ্টৰ বাকচ ইয়াতে বনাই দিছে চাওক কি এটা ধুনীয়া পৰি মজা লাগিছে আৰু এইখন হৈছে ট্ৰে আৰু ট্ৰেখনতে বনাইছে কি চাওক এই যে এইখন ট্ৰে গুড ইভিনিং অল ফ্ৰেণ্ডছ আৰু যোৱা মানে 4 দিনে হৈ গ'ল ঘৰ আহি পোৱা অল আছাম চাইকেল ৰাইড কৰি তো বহুত বেছি ভাল লাগিল এই চাইকেল ৰাইডটো কৰি আৰু দেখা পালে যদি কাৰোবাৰ আৰ্টবিলাক কেনেকুৱা বেলেগ ধৰণৰ একদম অদ্ভুত ধৰণৰ মানে পেলনীয়া সামগ্ৰীৰে বনোৱা সেই আৰ্টবিলাক দেখি বহুত বেছি ভাল লাগিছে আৰু বিভিন্ন ধৰণৰ আৰ্ট আছে কিন্তু সেইবিলাক চোৱা মানে সময় নহ'ল তাৰ কাৰণে দেখাব নোৱাৰিলোঁ আপোনালোকক কেতিয়াবা যাম তাতে আৰু এতিয়া আহিছোঁ মেইন কথালৈ এই অল আছাম চাইকেল ৰাইড কৰোঁতে কিমান টকা খৰচ গ'ল সকলোবিলাক জনাই আছোঁ এতিয়া ইয়াতে বহি আৰামছে আৰু বৰ্তমান আছোঁ অভয়পুৰী ট্ৰেইন ষ্টেচনত ইয়াতে এতিয়া বহি লওঁ আৰু কৈ আছোঁ এটাকে আৰু এতিয়া কৈছোঁ কিমান টকা খৰচ গ'ল এই অল আছাম চাইকেল ৰাইড কৰোঁতে আৰু পোনপ্ৰথমে আমাৰ ইউটিউব ফেমিলিক বহুত বেছি ধন্যবাদ জনাব কাৰণ লাগিব আৰু আমাৰ ৱাৰেছৰ ফেমিলিকো বহুত বেছি ধন্যবাদ জনাব লগতে বন্ধুবৰ্গকো আৰু ইহঁতৰ মানে ছাপৰ্ট অবিহনে এই অল আছাম চাইকেল ৰাইড কৰাটো কেতিয়াও সম্ভৱ নহ'লেহেঁতেন তেওঁলোকৰ ছাপৰ্টতে এই চাইকেল ৰাইডটো কৰিব পাৰিছোঁ সেইকাৰণে এতিয়া হিচাপবিলাক জনাই আছোঁ আৰু তেওঁলোকক বহুত ধন্যবাদ মোৰ ফালৰ পৰা আৰু প্ৰথম দিন মানে চাইকেল ৰাইড কৰোঁতে গৈছে মানে দিনটোত গৈছে মাত্ৰ মৰ্ণিং গৈছে 10 টকা আৰু আফটাৰনুন মানে দুপৰীয়া গৈছে 120 টকা টোটেল হ'ল 130 টকা দিনটোত প্ৰথম দিন ছেকেণ্ড দিন গৈছে 40 টকা মাত্ৰ তাৰপিছত 3 তাৰিখে গৈছে মানে 10 টকা মাত্ৰ হৈ চাওক 10 টকাত এদিন পূৰা বিন্দাছ কৰিছোঁ তাৰপিছত 4 দিনত গৈছে 90 টকা মৰ্ণিং এইটো মই কি খাইছোঁ ভাতে খাইছিলোঁ চাগে তাৰপিছত আফটাৰনুনত গৈছে 70 টকা এইটো ভাত খাইছিলোঁ তাৰপিছত ইভিনিং নাইট এইবিলাক নাই ৰুম ভাড়াটো ফ্ৰীয়ে হৈছে বেছিভাগে মানে 3 দিন ৰুম ভাড়া ল'ব লগা হৈছে এদিন লৈছে 250 টকা আৰু দুদিন লৈছে 250 টকা আৰু এদিন 500 টকা তাৰপিছত 5 দিনত 10 টকা এইটো 10 টকা হৈছে 3 দিন মানে 10 টকা হৈছে আৰু 6 দিনতো এই 10 টকাই গৈছে তাৰপিছত 7 দিনত 130 টকা গৈছে মৰ্ণিং আবেলি এইবিলাক চাওক ইয়াতে চব A to Z লিখা আছে মানে কিমান টকা ইমানবিলাক পঢ়ি থাকিলে বহুতখিনি সময় গুচি যাব সেইকাৰণে আৰু ইমান সময় নষ্ট কৰাও নাযায় এইবিলাক চাওক খৰচবিলাক এই পাছৰ একফালৰ পৰা চাই লওক পূৰা একদম ভকাই লৈছিলোঁ মানে মৰ্ণিং আফটাৰনুন ইভিনিং নাইট আৰু ৰুম ভাড়া এই ৰুম ভাড়া পূৰা একদম খালী চাওক ইয়াতে 250 টকা ইয়াতে 500 টকা ইয়াতে 250 টকা এইফালে নাই বেছিভাগ মানে ভাত খাওঁতে খৰচ গৈছে বাকী আৰু এইফালে মানে নাইট ফালে বেছিভাগে একদম খালী এইবিলাক চব ফ্ৰী হৈছে খানা এইটো খাব লগা হৈছে এইটো গৈছে 20 টকা বাকী দুপৰীয়া ভাতবিলাক খাব লগা হৈছে নিজৰ টকাৰে বাকী টোটেল এইবিলাক মানে খৰচ কৰি কিমান টকা গ'ল এতিয়া জনাই আছোঁ অলপ পিছত এইবিলাক সৰ্বমুঠ মানে যোগ কৰি লৈছোঁ এইফালে 40 টকা 130 টকা 40 টকা 10 টকা 160 10 এইটো হৈছে 250 আৰু এইটো মিলি হৈছে কিমান টকা এইটো 490 টকা এইটো হিচাপটো অলপমান ইফালে লৈছোঁ আৰু সেই টকা এই 10 তাৰিখে গৈছে চবতকৈ মানে বেছি টকা খৰচ 1220 টকা গৈছে এদিনত চাওক মানে এদিনাখন চাইকেলখন নষ্ট হৈছিল সেইকাৰণে ইমানবিলাক টকা গৈছিল আৰু টোটেল খৰচ গৈছে মোটামুটি 4020 টকা মাত্ৰ 19 দিনত 4020 টকাতে 19 দিনত পূৰা বিন্দাছ ঘূৰি আহিছোঁ আৰু থেংক ইউ ছ' মাছ ইউটিউব ফেমিলি লগতে ৱাৰিছৰ ফেমিলিকো বহুত বেছি ধন্যবাদ জনাইছোঁ আৰু আমাৰ বন্ধুবৰ্গকো বহুত বেছি থেংক ইউ ছ' মাছ সকলোকে আৰু কি ক'ম আৰু এতিয়া গৈছোঁ অভয়পুৰী অলপমান ফুৰিবলৈ
ভিডিঅ'টো আৰু বেছি ঘূৰা যদি ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট চেনেল ছাবস্ক্ৰাইব কৰিব তো আজিলৈ সকলোকে বাই বাই আকৌ এটা নেক্সট কিবা এটা ভিডিঅ'ত লগ পাই আছোঁ আজিলৈ বাই বাই কি ক'লো আৰু বাই বাই